নমস্কাৰ মোৰ চেনেল আসাম জব এক্সাম জিকেলৈ সকলোকে স্বাগতম জনালোঁ। আজি ভিডিঅ'ৰ প্ৰথমটো কুৱেশ্যন হৈছে 2020 চনৰ অলিম্পিক খেল ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ এনচাৰ হৈছে টকিঅ'। কুৱেশ্যন নম্বৰ 2, পৃথিৱীৰ সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতা কোনটো? ইয়াৰ এনচাৰ হৈছে অলিম্পিক। কুৱেশ্যন নম্বৰ 3, কোনটো সন্থাই পৃথিৱীৰ দলীয় ফুটবল খেল ব্যৱস্থাক পৰিচালনা আৰু নিয়ন্ত্ৰণ কৰে? এনচাৰ হৈছে FIFA। কুৱেশ্যন নম্বৰ 4, প্ৰথম ফুটবল বিশ্বকাপ কেতিয়া খেলা হৈছিল? ইয়াৰ উত্তৰ হৈছে 1930 চনত। কুৱেশ্যন নম্বৰ 5, 2026 চনৰ বিশ্বকাপ ফুটবল ক'ত অনুষ্ঠিত হ'ব? ইয়াৰ উত্তৰ হৈছে আমেৰিকা। কুৱেশ্যন নম্বৰ 6, বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত সৰ্বাধিকবাৰ 5 চেম্পিয়ন হোৱা দেশখনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে ব্ৰাজিল। কুৱেশ্যন নম্বৰ 4, বিশ্বকাপ ক্ৰিকেট খেল কোন চনৰ পৰা আৰম্ভ হৈছিল? ইয়াৰ উত্তৰ হৈছে 1975 চনত। কুৱেশ্যন নম্বৰ 8, অলিম্পিক খেলৰ জন্ম ক'ত হৈছিল? ইয়াৰ উত্তৰ হৈছে গ্ৰীক। কুৱেশ্যন নম্বৰ 9, আধুনিক অলিম্পিক কেতিয়াৰ পৰা আৰম্ভ হৈছিল? ইয়াৰ উত্তৰ হৈছে 1896 চনত। কুৱেশ্যন নম্বৰ 10, আধুনিক অলিম্পিকৰ জন্মদাতা কোন? আধুনিক অলিম্পিকৰ জন্মদাতা হৈছে বেৰন পিয়েৰি দা কুবাৰ্টিন। আজিৰ ভিডিঅ'ত ইমানেই। এনেধৰণৰ ভিডিঅ' পাবলৈ মোৰ চেনেলটো সকলোৱে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ ধন্যবাদ।